Hello everyone, স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅলৈ সো আজি এই লোকেল পেপাৰিয়া আপোনালোকলৈ লৈ আনিছে তিনিটা কাৰ গেজেটস আৰু এই কাৰ গেজেটসমূহ কি কিনো চাও বলক আৰু লগতে এটা কথা কৈ দিও যে এই গেজেটসমূহ থাকিব আপোনালোকৰ সেফটি চাই সো বলক ভিডিঅটো আৰম্ভ কৰো সো আজি যেটো প্ৰথমটো গেজেট হৈছে হেতু হৈছে সোয়েবছৰ ফালৰ পৰা এটা সোলাৰ ফ্ল্যাশ লাইট এই ফ্ল্যাশ লাইটটো আপোনালোকে ইউজ কৰিব পাৰিব আপোনালোকৰ যিখিনি ইমাৰ্জেন্সি হয় গাড়ী ট্ৰেভেলিং কৰি থাকোতে ধৰি লওক হঠাৎ যদি ৰাতি আপোনালোকে ট্ৰেভেলিং কৰে বা গাড়ীখন যদি বেয়া হৈ যায় তেতিয়া ইয়াত থকা ফ্ল্যাশ লাইটটো হতে আপোনালোকে হাতটা ওয়াৰ্কিং মোডত কাম কৰিব পাৰিব এটো এটা ইন্ডিকেটৰ হিচাপেও কাম কৰে আৰু ইয়াত এটা ম্যাগনেট আছে যেটো সহায়ত আপোনালোকে এই টৰ্চ লাইটটো যত মন যায় গাড়ী লগাব পাৰিব আৰু এটা ইন্ডিকেটৰ হিচাপেও কাম কৰিব পাৰিব ইয়াৰ যেটো আটাইতকৈ ভাল ফিচাৰ হৈছে হেতু হৈছে এটা ইয়াত আছে সিট বেল্ট কাটাৰ আৰু এটা গ্লাছ হেমাৰ হয় যেতিয়া আমি বাই চান্স যদি গাড়ীখন ফসি যায় আৰু ইয়াৰ ডোৰখন লক হৈ যায় গ্লাছও বন্ধ হৈ থাকে বা সিট বেল্টও লাগি থাকে যদি আপোনালোকে ইয়াৰ গ্লাছ আৰু সিট বেল্টখন খুলিব নোৱাৰে তেতিয়া ইয়াত থকা যেটো হেমাৰ আছে এই হেমাৰটো এটি গ্লাছখন ভাঙিব পাৰিব আৰু ইয়াত থকা কাটাৰটো এটি সিট বেল্টডাল কাটি পিনে গাড়ীৰ পৰা ওলাই আহিব পাৰিব এটো হৈছে এই ফ্ল্যাশ লাইটৰ আটাইতকৈ ভাল ফিচাৰ যেহেতু আমি দেখি থাকো এনেকুৱা কিছুমান ইনসিডেন্ট হৈ থকা সো ইয়াৰ যেটো নেক্সট যেটো ফিচাৰ আছে ইয়াত আছে আপুনি এটো পাৱাৰ বেংক হিচাপেও ইউজ কৰিব পাৰিব আৰু এটো জতে ততে কেৰি কৰি ফুৰিব পাৰিব মই ভাবো এটো আপোনালোকৰ বাবে এটা ইউজফুল গেজেট হ'ব আৰু যদি এটো আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰিছে মোৰ তলত দিয়া লিংকত ক্লিক কৰিলেই হ'ল আৰু ইয়াৰ প্ৰাইস হৈছে মাত্ৰ 1899 rupees সো বলক আজিৰ নেক্সট গেজেটটো চাওঁ সো আজিৰ যেটো 2 নম্বৰ গেজেট আছে হেতু হৈছে এটা RNG ইকো গ্ৰীণ এয়াৰ কম্প্ৰেছৰ টায়াৰ ইনফিলেটৰ সো ইয়াৰ সহায়ত আপোনালোকে নিজৰ টায়াৰত এয়াৰ পাম্প কৰিব পাৰিব আৰু এটো জতে যায় ততে লগত লৈ ঘূৰি ফুৰিব পাৰিব এটো এটা কম্পেক্ট হয় যেটো সহায়ত আপোনালোকে লং ট্ৰেভেল কৰিলে নিজৰ গাড়ীতে লগত লৈ ঘূৰি ফুৰিব পাৰিব ইয়াৰ কিছুমান ভাল ফিচাৰছ আছে যেনে ইয়াত আপোনাৰ কিছুমান LED ফ্ল্যাশ লাইট আছে আৰু ইয়াত আপোনাৰ 11 ফিট এডাল কোড আছে যাৰ সহায়ত আপোনালোকে যিকোনো এটা টায়াৰত ইজিলি কেৰি কৰিব ফুৰিব পাৰিব আৰু লগতে ইয়াত আপোনাৰ এটা ডিজিটেল ডিসপ্লে আছে আৰু লগতে এটা ইয়াত পাৱাৰফুল মটৰ আছে যাৰ সহায়ত আপোনালোকে নিজৰ টায়াৰটোত এয়াৰ পাম্প কৰোতে সহায় হ'ব এই মটৰটো আপোনাৰ ভাল হয় ইয়াত যেটো মই স্ক্ৰিনত দেখিবলৈ পাইছে আৰু এটোৰ দাম হৈছে মাত্ৰ আপোনাৰ 2994 rupees আৰু যেটো अवेलेबल আছে Amazonত মোৰ তলত দিয়া লিংকত ক্লিক কৰিলেই পাব সো বলক আজিৰ লাষ্টৰ গেজেটটো আজিৰ যেটো লাষ্টৰ গেজেট আছে হেতু হৈছে এটা এম্পোৰিয়াম কাৰ বেক পেইন ৰিলিফ যদিহে আপোনালোকে কাৰ ড্ৰাইভিং কৰোতে বেক পেইন হয় তেনেহলে এই গেজেটটো আপোনালোকৰ কাৰণে আপোনালোকে এই গেজেটটো নিজৰ ড্ৰাইভিং সিটত লগাই ল'ব পাৰিব যাৰ সহায়ত আপোনালোকৰ বেক পেইন বহুত সংখ্যক কমি যাব যদি আপোনালোকে এই গেজেটটো ইউজফুল পায় তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দিব পাৰিব সো আজি এই লোকেল পেপাৰে আপোনালোকৰ বাবে এই দিনটা গেজেট আগবঢ়ালে যদিহে মোৰ ভিডিঅটো ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ